মিনতি মিনতি আছনে আছো ফুলবা আহিলি জপনা মুখতে ৰলি যে এতিয়া নাযাওঁ তোক খবৰ এটা দিবলৈহে আহিলো বোলো তহঁতৰ ছোৱালীজনী ঘৰত নাই নি আছে আছে চাগে ভিতৰতে মোবাইল পিটিকি নহলেনো কলৈ যাব পঢ়া শুনা ইচকে নকৰে নহয় মিনতি তই জাননে আজি টাউনত কিবা জব মেলা আছে নহয় বহুত চাকৰি দিব বোলে আমাৰ গাঁও গোটেই খোপা গৈছে তহঁতৰজনী গম নাপায় নি নেপাও নহয় গম কিহৰ চাকৰি দিব হয়নে আমাৰ ঘৰ এখোপা পেটকুলি নহয় জানো ওচৰখিনি কিবা এটা ক'লে জানো চা পাব ভালে তই কলি বুলিহে এতিয়া যাব পাৰিব নাই বাৰু পাৰিব চাগে এতিয়া গ'লে তই লৰালৈকে ছোৱালীজনী পঠাই দে বুইছ নাই কাগজ পত্ৰ আকৌ কিবা কিবি নিব লাগিব আকৌ সেইখিনি নেপাহৰিবি জাননে আমাৰ এওঁকো কৈছো ছোৱালীজনী বোলো লৈ যাওকচোন ফোন কৰিছে নহয় তাৰপা লগৰ এজনীয়ে ইখন মানুহে আঙুলি সোমাব নোৱাৰি হেনো ইমান খোপানো বা চাকৰি দিব পাৰিবনে হেমন্তই ৰাতিপুৱাই গম পালি নি এইবোৰ কথা আমাৰ এই হেনো মোবাইলত পাইছিলে তাকে মোক কৈছিলে সঁচাকে আকৌ তই আহিলি বুলিহে এতিয়া গম পালো আমাৰ এই ওচৰ কিঘৰ দেখিছনে নাই মনে মনে পঠালে দেখিছ নাই চিঞৰ মাৰি পিনি কৈ থৈ যাওঁচোন সেইখন নাই কম পেট কুলি বুলি ভাবিছ নি মিনতি নকবি এইখনৰ লগত যে মই কেনেকে আছো নহয় কেতিয়াবা এইডোখৰ মাটি বিক্ৰী কৰি যাবগেহে মন যায় বুজিছ হেৰি কৰো নহলে দেৰি হব এই ছোৱালীজনী কাগজ পত্ৰ দি পঠাই দিওঁ বুজিছ নাই তই চাহকণ খাবি নি খা যদি